নমস্কাৰ আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ গুড়ৰ পায়স বনাবৰ কাৰণে মই লৈ লৈছোঁ গাখীৰ 2 লিটাৰ আনফালে মই এখন পেনত 2 চামুচ ঘিউ দি অলপমান কাজু ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ম মই গাখীৰখিনি ভালদৰে উতলিবলৈ দিছোঁ এতিয়া উতলি অহাৰ লগে লগে ইয়াতে ডাঙৰ চামুচৰ 4 চামুচ পাউডাৰ গাখীৰ মিহলাই দিম এতিয়া গাখীৰৰ লগত পাউডাৰ গাখীৰখিনি ভালদৰে মিহলি হৈ অলপমান কমি যোৱাৰ লগে লগে ইয়াতে মই দি দিম আগতে ধুই থোৱা চাউল 1.5 মুঠি তলত যাতে লাগি নাযায় তাৰ কাৰণে মই ভালদৰে লৰাই আছোঁ আৰু ইয়াতে দি দিছোঁ 2টা তেজপাত এতিয়া মই ইয়াতে দি দিছোঁ আগতে ভাজি থোৱা কাজুখিনি যিখিনি মই সৰু সৰুকৈ কুটি লৈছোঁ আৰু লগতে দিছোঁ অলপমান কিচমিচ যিহেতু মই গুড়ৰ পায়স বনাইছোঁ তাৰ কাৰণে মই আধা কাপ গুড় পানীত গুলি চেকনিৰে চেকি লৈছোঁ এতিয়া মই চাউলখিনি সিদ্ধ হোৱাৰ পিছত গুড়খিনি পায়সত ঢালি দিছোঁ আৰু লগতে দি দিছোঁ 2টা ইলাচি যাতে এটা ধুনীয়া সুগন্ধি আহে পায়সখিনি হোৱাৰ আগে আগে মই 1 চামুচ ঘিউ দি দিছোঁ এয়া চাওক মোৰ গুড়ৰ পায়স ৰেডি হৈ গৈছে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল